আনফৰ্চুনেট বহুত দুখ লাগিলোঁ যোৱাকালি ৰাতিত 11টামান বজাত যেনেকুৱা এটা এই তামোলৰ যি নেকি হাল এই তামোলৰ হালটো পৰি পেলাই ST লাইনত পৰি পেলাই LT লাইনত এফেক্ট হ'ল ঘৰত এফেক্ট হ'ল 3জন মানুহ মৃত্যু হ'ল তাৰপিছত এটা চিৰিয়াছ হিচাপে ICUত আছে মই অনুৰোধ কৰিছোঁ অসম গভৰ্ণমেণ্ট আৰু APDCL যি নেকি কাৰেণ্টৰ কাম কৰে APDCL এই কোম্পানীবিলাক যেনেকুৱা কাম কৰি আছে এইটো বহুত গাফিলতি হৈ আছে এনেকুৱা আৰু ভৱিষ্যত যাতে নহয় এইটো মই অনুৰোধ কৰিছোঁ তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু অসম গভৰ্ণমেণ্ট যাতে সোনকালে তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা লয় আৰু কম্পেশ্যনেট গ্ৰাউণ্ডত সিহঁতক যাতে কিবা এটা দিব পাৰে গভৰ্ণমেণ্টৰ ৰুল মতে এইটো মই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ কৰিছোঁ আৰু বাকী যি আমাৰ লোকেল APDCLৰ কাম কৰা আৰু কাৰেণ্ট যি ডিপাৰ্টমেণ্ট এই কাৰেণ্ট ডিপাৰ্টমেণ্টলৈ গোটেই ঠাইত মানে চেক কৰিব লাগে যাতে ভৱিষ্যত এনেকুৱা সৰু এটা সামান্য এই ST লাইনত ST লাইনত মানে তামোলৰ বাকলি পৰি পেলাই যে এনেকুৱা মানুহ মৰাই দিব পাৰে এইটো মানে আচৰিত ঘটনা হৈছে এইটো মই কণ্ডেম কৰিছোঁ